স্টাইলত কৰিম। হেল্ল' ফ্ৰেণ্ডছ, আজি মই আছোঁ এটা বিশেষ ঠাইত বৰষা যেতিয়া নামেৰ শ্বুটিং স্পটত আমি শ্বুটিং কৰি আছোঁ। তাৰ মাজতে আপোনালোক দেখাব বিচাৰিছোঁ যে আমাৰ বৰষা যেতিয়া নামেৰ শ্বুটিং কেনেকৈ হয়। চাই থাকিব ভিডিঅ'টো। আজি গোটেইখিনি আৰ্টিষ্ট এতিয়া ৰেডি হৈ আছে। এয়া এক বেলেগ এক্সপ্ৰেশ্যন নব কি ক'বা? কোন গ'লা? কিবা এটা কোৱা এয়া বহুত ফ্ৰাষ্ট্ৰেটেড হৈ আছে। আচলতে ফ্ৰাষ্ট্ৰেটেড বেদব্ৰত বুলি আছে ন, এটা তোমাৰ পেজ আছে ন, তেতিয়াৰ পৰা ই বেছি ফ্ৰাষ্ট্ৰেটেড হৈছে। আৰু এতিয়া আমাৰ বৰষা যেতিয়া তাৰমানে নৱৰ কেৰেক্টাৰটো কৰি আছে বেদব্ৰতে। আৰু আমি গোটেই আজি যিখিনি শ্বুটিঙত আছে সকলোৰ লগত চিনাকি হ'ম। চাই থাকক এই ভিডিঅ'টো শেষৰলৈকে। বনাইছে এয়া বৰষাৰ ঘৰ, য'ত বৰষাৰ ঘৰৰ প্ৰত্যেকটো দৃশ্য ইয়াত শ্বুটিং কৰা হয়। এয়া বৰষাৰ ঘৰৰ ভিতৰৰ অংশ আপোনালোকক দেখাইছোঁ। এয়া এতিয়া শ্বুট চলি আছে। লাহে লাহে আমাৰ শ্বুট চলি গৈ আছে। ইয়াৰ পিছত আমি এটা বেলেগ লোকেশ্যনলৈ যাম। আপোনালোক সেই লোকেশ্যনলৈ আপোনালোকক লৈ যাম। এয়া আমাৰ কণিকা বা চাই থাকিব বৰষা যেতিয়া নামে। আমি এটা বেলেগ লোকেশ্যনলৈ যাম। আপোনালোক দেখাই থাকিম ভিডিঅ'টো, লাষ্টলৈকে চাব, খুব মজা পাব। বেলেগ গাড়ীত গৈ আছোঁ এতিয়া। গাড়ী মোক এৰি থৈ গ'ল গাড়ীখনে। আচলতে মোক গাড়ীখনে এৰি থৈ গৈছে। আচলতে ইয়াতে বদমাচি কৰিছে, ধেমালি কৰিছে মোৰ লগত। ব'লক আমি বেলেগ এটা স্পটলৈ যাম এতিয়া।
শ্বুটিং কৰিলোঁ এতিয়া ভাগৰ লাগিছে আৰু গোটেইখিনি এতিয়া ৰেষ্ট কৰি আছোঁ এনেদৰে আমাৰ দিনটো শ্বুটিং হয় আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে আমি এনেকৈ কষ্ট কৰি থাকোঁ গতিকে চাই থাকিব পৰখা যেতিয়া নামে আৰু বহুত ছাছপেন্স আছে আৰু লাহে লাহে চিৰিয়েলখন আপোনালোকে আৰু ভাল পাব এয়া ৰুদ্ৰ নতুন বেলেগ শ্বট ল'বলৈ গৈ আছে আৰু এনেকৈ লগ পাই থাকিম চাই থাকিব আমাৰ এই চেনেলটো আৰু পাৰিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এয়া টিং টিং টিংকৈ বজাব শব্দটো হ'ব পাৰে নহ'ব পাৰে নাজানো কিন্তু ঘণ্টিটো বজাব আকৌ লগ পাম নতুন ভিডিঅ' লৈ আজিলৈ বাই বাই চি ইউ